খানা ৰেডি হৈ আছে, মাছ বাছি আছা ন? কি মাছ ওলাইছে? এইটো ঢেকেৰা আছে, দুটা ঢেকেৰা আৰু এটা কমন কাপ। কণী ওলাইছে ন? কণী ওলাইছে এয়া। কণী ওলাইছে আৰু তাৰপিছত কি আহিছে? মাংস কি আহিব? মাংস গাহৰি আহি আছে। গাহৰি আহিব ন? বঢ়িয়া, আজি মানে 31 ভালকৈ বনোৱা হ'ব। মাছ কিমানমান কাটিলা? 2 কেজি নে 3 কেজি? 3 কেজি হ'ল। এইকেইটা সৰু সৰুকেইটা থৈ দিম, এইটো মানে ৰাতিলৈ। ঠিক আছে, বঢ়িয়া। এতিয়া নতুন বছৰৰ শুভেচ্ছাটো জনাবা নেকি ৰাইজক? হয় হয় হয়, তোমালৈও থাকিল আৰু সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। ধন্যবাদ। ৰেডি হৈ আছে, মাছ বাছি আছা ন? কি মাছ ওলাইছে? এইটো ঢেকেৰা আছে, দুটা ঢেকেৰা আৰু এটা কমন কাপ। কণী ওলাইছে ন? কণী ওলাইছে এয়া। কণী ওলাইছে আৰু তাৰপিছত কি আহিছে? মাংস কি আহিব? মাংস গাহৰি আহি আছে। গাহৰি আহিব ন? বঢ়িয়া, আজি মানে 31 ভালকৈ বনোৱা হ'ব। মাছ কিমানমান কাটিলা? 2 কেজি নে 3 কেজি? 3 কেজি হ'ল। এইকেইটা সৰু সৰুকেইটা থৈ দিম, এইটো মানে ৰাতিলৈ। ঠিক আছে, বঢ়িয়া। এতিয়া নতুন বছৰৰ শুভেচ্ছাটো জনাবা নেকি ৰাইজক? হয় হয় হয়, তোমালৈও থাকিল আৰু সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। ধন্যবাদ।